নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। সৰু কাম এটা আছে, সেইকাৰণে বান্দৰদেৱা গৈ আছোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘৰৰ পৰা ওলাই আহি ভোগপুৰ অভাৰব্ৰিজ পাইছোঁহি। ভিডিঅ'টো শেষলৈকে চাই থাকক। মোৰ চেনেললৈ যোনে নতুনকৈ আহিছা তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। সোনকালে 1K হ'বলৈ গৈ আছে, সকলোৱে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়া আৰু। এবাৰ চাওকচোন কি ধুনীয়া বতৰ। ব'লক পোনে পোনে গৈ থাকক। পথালি পাহাৰ পাৰ হৈ আহি আমি টোলগেট পালোহি। এইটো হ'ল পথালি পাহাৰ শিৱ মন্দিৰ। বান্দৰদেৱা পালোঁ আৰু বেছি দূৰ নাই। মোৰ কামটো হৈছে পইচা কেইটামান উলিয়াবলৈ, তাকে বান্দৰদেৱা SBI বেংকলৈ গৈ আছোঁ। এয়া বান্দৰদেৱা PTC গেট নম্বৰ 1 পাইছোঁহি, আৰু বেছি দূৰ নাই। ভালে কামটো হৈ গ'ল। এতিয়া ব'লক মেইন চেণ্টাৰৰ পৰা আহোঁগৈ। বান্দৰদেৱা মেইন চেণ্টাৰ পালোঁহি। আপোনালোকক ভালকৈ দেখুৱাই দিওঁ বুলি এইফালে আহিছোঁ আমি। এইখনেই হৈছে মেইন বান্দৰদেৱা চেণ্টাৰ। এইখন হৈছে অৰুণাচললৈ যোৱা গেট। এইফালেদি অৰুণাচল যাব পাৰি। কোনোবা যদি যাব বিচৰা যাব পাৰা, খালী পাছ লাগিব। বতৰটো কি ধুনীয়া চাওকচোন, ৰ'দো দিয়া নাই বৰষুণো দিয়া নাই। শেষত আকৌ এবাৰ কৈছোঁ, যোনে মোৰ চেনেললৈ নতুনকৈ আহিছা তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আজিলৈ বাই বাই।